আগৰ চিটত বহিমে মই আজি নাজানো কিয় বা কিয় পাছৰ চিটত বহি কিবা ৰঞ্জিত লাগি আছে কিবা औरत का चक्कर बाबू भैया औरत का चक्कर দিবলৈ মন বহুত আছে কিন্তু লবলৈহে মানুহ নাই কৃষ্ণৰ বেষ্ট ফ্ৰেণ্ড সুদামা উৰি দিয়া বাৰ সুদামা competition Rampur competition আমি তাতে যাম এটা মই বৰ্তমান ডান্স আৰু আজি মই এটা ব্লগ কৰি আছো গাইস ব্লগ এটা সব এরা আমার দিগন্তে যায় হাই কৰি দিয়া হাই গাইস হাই আমি যাও এবাৰ এটো তোমাৰ নামটো কৈ দিয়া হাই কৰি দিয়া হাই হাই এটা আমার পূজা ডান্স এটা সকবিহি আছে এটা আমার অঙ্কিতা দাস গাইস মা ভালো করে নয় রবা দেখো আপোনালোকে মোক কোৱা নাছিল নহয় মই কোন মই অঙ্কিতা দাস वाओ ब्यूटीफुल রাধা হয় মই রাধা এটা আমার মেঘনা দাস দাস লেখা কি লেখা তুমি মেঘা দাস চৌধুৰী চৌধুৰী এইটো আমাৰ মেঘনা চৌধুৰী এটা আমাৰ পূজাৰ মাক আছে হাই কৰি দিও গাইস মই গলতি গাইস এইটো কৰে কম্পিটিশন মাৰিব গৈছো ৰামপুৰৰ ৰাস পূজাৰ দেখা দিম আপোনালোকক তাতে কি কি লাগিছে আৰু ছোৱালীজনী কেনেকুৱা লাগিছে কমেন্টত জনাই দিব গাইস हरामी हो बेटा গাইস কৈ দিও দে মোৰ সন্মানটো বাচি পেলাই কৈ দিব দিয়ক বাই বাই এয়া মৰম লগা ছোৱালীজনী এইফালে ড্ৰেছ অল হৈ গ'ল আৰু এতিয়া আমি কম্পিটিশ্যনৰ কাৰণে ৰেডি এতিয়া আপোনালোকক দেখুৱাম কম্পিটিশ্যনটো কেনেকুৱা হয় নে কি কয় ষ্টুডিঅ' এটম ষ্টাৰৰ ফালৰ পৰা যাম আমি ন গীতা ন গাইস ফাইনেলি আমি ওলাই দিলো প্ৰগ্ৰেমলৈ মই জীৱন গৈছিলোঁ বৰ্তমান আমি যাব ওলাইছোঁ মোৰ মহোৎসৱলৈ তাত আধুনিক গ্ৰুপ মানে দলীয় আধুনিক নৃত্য প্ৰতিযোগী আছে কম্পিটিশ্যন তাত আমি যাব ওলাইছোঁ আমাৰ স্তৰৰ পৰা আমাৰ 5 আমি যাম চাইডেও ব্লগটো দেখি আছে আপোনালোকে চাই আছে আৰু জিমৰ পৰা আহিছোঁ অলপমান মাৰিছোঁ আৰু কেনেকুৱা হৈছে নাজানো চেষ্টা কৰি আছোঁ তেনেকৈ কমেণ্টত জনাই দিয়ক আহি আছে ন বিহুলৈ কামিং চুন বনি যাব গাইস মই মানে সৰু থাকোতে না এনে কাৰত উঠিনতে মই মানে পিছৰ চিটত যেতিয়া বহাই দিয়ে নহয় মোক মানে একদম তামান খং লাগি যায় মুঠতে মানে আগৰ চিটত বহিমে মই আচ্ছা আগৰ চিটত বহিমে কিবা কান্দি হলেও কিবা কৰি হলে আগৰ চিটত বহোগে কিন্তু আজি নাজানো কিয় বা কিয় পাছৰ চিটত বহি কিবা ৰঞ্জিত লাগি আছে কিবা औरत का चक्कर बाबू भैया औरत का चक्कर ভাল লাগছে কিবা এটা তাকে দেখো কিয় ভাল লাগছে কমেণ্টত জনাই দিব গাইস গাইস এনেকৈ আমি গৈ আছো গাইস এনেকৈ এইয়া চাই লওক ৰামপুৰৰ দৃশ্য চাওক গাইস আৰু মোৰ দৃশ্য চাব আজি এনেকুৱা দৃশ্য মানে এনেকুৱা দৃশ্য হব এইখন দোকান আমাৰ খুৰাৰ কোনোবাই যদি আহিৰে মোৰ নামটো ক'লে হ'ল দিগন্ত বুলি বাছ খুৰাই খুৱাই দিব আচ্ছা খুৰা আহিছো যাও যাও মাতি যায় খুৰাই আহি পেলাই খাই দিব গাইস এয়া ৰামপুৰৰ গেট এয়া সোমালো আমি এতিয়া গাইস এয়া আছিলে আপোনালোকৰ মাজত প্ৰতিমা মই দিলো অকমান নয়ন বুলি কয় ভাই এয়া আমাৰ ৰাধা কৃষ্ণ এইটো মোৰ কন্যাটো মোৰ কন্যা খাই নাজানো ভগৱানৰ ওপৰত আজি প্ৰাৰ্থনা কৰিম যে আহাবাৰ যাতে এনেকে আহিব নালাগে কোনোবা এটা গাৰ্লফ্ৰেণ্ড লৈ আহিব লাগে সেইটো প্ৰাৰ্থনা কৰিম আজি মই আহাবাৰ যাতে মই গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰো আৰু গাইস ইয়াতে আহি আমি লগ পাই গলো এয়া বৰ্ণালী বা গম পাইছেনে গাইস বৰ্ণালী বাৰ স্কুলৰ পৰা আহিছে ষ্টুডেণ্ট এনেকে মানে বৰ্ণালী বাৰ স্কুলৰ পৰা কম্পিটিশ্যন হ'ব আৰু বৰ্ণালী বাৰ ডান্স স্কুলখনৰ নাম হৈছে বৰ্ণালী ডান্স একাডেমি বঢ়িয়া ক্লাছিক মিৰ্জা বৰ্ণালী বা শিকায় ক্লাছিকেল ডান্স যদি কোনোবাই ক্লাছিকেল শিকিম বুলি ভাবিছে তেনেহ'লে বৰ্ণালী বাক কণ্টেক্ট কৰিব মই ডিছক্ৰিপশ্যনত আপোনালোকক বৰ্ণালী বাৰ নাম্বাৰটো দি দিম দে বৰ্ণালী বা কিবা ক'ব নেকি কৈ দিয়ে কিবা এটা সকলোৱে
ৰাসৰ পাছত যাব এইটো ভিডিঅ' আপলোড তো গাইজ এনেকে হৈ আছে আৰু মানে Thanks. Love you. আৰু এইয়াই লগ পালে আমি এতিয়া পৰা কি খবৰ মজা এইয়া আমাৰ ৰাধা কৃষ্ণ বাবা এইবিলাক কি নাম তোমাৰ মানস দাস ক'ত ঘৰ নহিৰা বঢ়িয়া বাবুক লগ পাই আজি ভাল লাগিলে আহাবাৰ যাতে মই এনেকে যাতে ইহঁতৰ লগত আহিব নালাগে এটা যাতে গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰো बहुत तेज हो रहा है ছোৱালী এটা আহি চা আজি আমাৰনো ক'ত গাৰ্লফ্ৰেণ্ড আমাৰ লগৰ কেইটাই আমি দিয়া যোৱা তোমাৰ কেতিয়া চোৱা আছে এতিয়া হ'ব এতিয়া দিয়া দেখা পাম দিয়া বাই বাই আৰু গাইজ এই বুলি মোক জিলাপি খুৱাই দিলে বাইদেৱে থেংক ইউ জনাব বিচাৰিছো বাইদেউক পূজাৰ জিলাপি খাব লাগে পূজাৰ জিলাপি বোলে বিৰাট সৎ বাইদেউ বঢ়িয়া থেংক ইউ জিলাপি খোৱাৰ বাবে এইফালে আহি পাওঁতে আমি দেখা পালো এইয়া চাই লওক দিবলৈ মন বহুত আছে কিন্তু ল'বলৈহে মানুহ নাই কোনোবাই ওলাবে ল'ব কমেণ্টত জনাই দিব গাইজ দি খালে এয়া লৈ ল'লে খুৰীয়ে লৈ ল'লে আপুনি বঢ়িয়া আমাৰহে মানুহ নাই লৈ ল'লোৱে 10 টকা না মাতি 20 টকাকে বহুত কম বঢ়িয়া 20 টকাত বঢ়িয়া ভাল কোৱালিটি পাব আপোনালোকে ৰাসৰ চেৰি কি এয়াই পাৰ্টনাৰ কিমানকে এজনৰ এজনৰ 50কে বা 50কে গাইজ এইয়া টিকলা একদম R15 চলাইছে এইখন আজি হৈ থকাৰ কাৰণে আমি অনুৰোধ জনাইছো ৰুদ্ৰ ডান্স একাডেমী ফাৰ্ষ্ট ডান্স কম্পিটিশ্যন গাইজ এইটো প্ৰথম কৃষ্ণ এইফালে বিজি মোবাইল চোৱাত এইটো কি এইটো কি এইটো পণ্ডিত কৃষ্ণৰ বেষ্ট ফ্ৰেণ্ড সুদামা উড়ি দিয়ে বাৰ সুদামা मुंह से सुपारी निकाल के बात कर रहे बाबा बढ़िया আৰম্ভ হ'ব গাইজ এবাৰ আমাৰ বিচাৰিছো চাই লওক আহি আছে Once more! এইফালে ফার্স্ট প্রাইজৰ মালিক আমি মালিক এইফালে সেকেন্ড প্রাইজৰ মালিক এইফালে থার্ড প্রাইজৰ মালিক আৰু এইফালে জিরো প্রাইজৰ মালিক আপোনালোকৰ মৰমৰ কেমেৰা পাৰ্চনৰ দিগন্ত ৰাবা জলৱা है हमारा তো গাইস ফাইনালি আমি প্রোগ্রাম কৰি ঘৰ আহি গলো মানে লাহে লাহেকে ঘৰ গৈ আছো আমি ঘৰ না যাও একচুয়ালি আমি বেলেগত যাম দখলা अरे कहना क्या चाहते हो দখলাত যাম এটা খানা আছে খানাটো খাম তাতে বঢ়িয়াকে দুখাম তাতে আমি কিংকে খানা খাম কিংকে ভাত খাওঁ দেখাম আপোনালোকক চাই থাকক এইয়া যাম এই এতিয়া অংগীতাক থবা যাম আমি অংগীতাক থৈ এই সৰু অংগীতাক থবা যাম এতিয়া দুটা অংগীতাই দুটা গাইস তো গাইস
ফাইনেলি আমি খাবলৈ ওলাইলো দানা আহি পালো ঘৰ এয়া বাইদেউ এয়া দালি কণী পিঁয়াজ লৈছো ইফালে আলু ভাজি খাওঁ এতিয়া একচুৱেলি টোপনি মাৰি আছে বাবুহঁত সেইটো কাৰণে ইমান জৰে কোৱা নাই কথাগিলা হা যাওঁ এতিয়া ভিডিঅ'টো আৰম্ভণি কৰোঁ এইখন ছাৰৰ কাহিখন ছাৰে আহি পোৱা নাই আহিব এই ৱাছৰুমত গুচি যাব দিয়ক তেনেহ'লে ৰাখিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ভিডিঅ'টো তাকে ৰাসৰ উৎপাত বঢ়িয়া যাওঁ বাই বাই খাই লওঁ আমি পেট পূজা কৰি লওঁ